নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে চাগে। আজি মই এটা বিশেষ এপৰ বিষয়ে দুআষাৰমান ক'বলৈ এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো সকলোৱে যাতে শেষলৈ চাই থাকে তাৰ বাবে অনুৰোধ থাকিল। আজি মই এটা এপৰ কথা ক'ব বিচাৰিছোঁ। এপটোৰ নাম হ'ল আছামিজ অনলাইন। আপোনালোকে এপটো কিদৰে ইনষ্টল কৰিব পাৰিব আৰু এপটোত কি ধৰণৰ লেখাসমূহ আছে বা এপটো কেনেধৰণৰ এটা এডুকেশ্যনেল এপ হয় সেই বিষয়ে মই ভিডিঅ'টোত দেখাই দিছোঁ। মোৰ মোবাইলত এপটো মই ইনষ্টল কৰি থৈছোঁ। মাজে সময়ে মই এপটোত কিবাকিবি পঢ়োঁ, গতিকে আপোনালোকে যাতে এপটো ইনষ্টল কৰি পঢ়িব পাৰে সেইকাৰণে মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। এপটো এটা অতি সুন্দৰ এপ, অসমীয়া এপ হয়, এডুকেশ্যনেল এপ। গতিকে আপোনালোকে যদি ভাল পায় এপটো ইনষ্টল কৰিব পাৰে। মই কিদৰে ইনষ্টল কৰিব, ইয়াত কি ধৰণৰ ৰিভিউবোৰ আছে দি দিছোঁ, আপোনালোকে ভিডিঅ'টো চাব। প্ৰথমে আপোনালোকে গুগল প্লে' ষ্টৰত যাব লাগিব। গুগল প্লে' ষ্টৰত গৈ আছামিজ অনলাইন বুলি চাৰ্চ কৰিব লাগিব। এয়া মই স্ক্ৰীণত দেখাই আছোঁ আছামিজ অনলাইন। এয়া এনেধৰণে এপটো আহিব। এতিয়া মই এপটোৰ ডিটেইলত বা এপটোত কোনে কেনেধৰণৰ ৰিভিউ দিছে অলপ দেখাইছোঁ আপোনালোকক। এপটোৰ প্ৰায় ভাল ৰিভিউ আহিছে, 4.5 ৰিভিউ আছে। 140 মান পিপুলে ইয়াত ৰিভিউ দিছে। যথেষ্ট সংখ্যক লোকে ৰিভিউ দিছে, বহুত ভাল ৰেছপন্স পাইছে। এপটো আপোনালোকে নিজে গৈ আছামিজ অনলাইন চাৰ্চ কৰি গুগল প্লে' ষ্টৰত চাব পাৰিব। এইটো এটা এডুকেশ্যনেল এপ হয়। এতিয়া মই এপটোৰ ডিটেইলত কি আছে সেইখিনি এবাৰ দেখাইছোঁ। Assamese Online is an attempt to make available Assamese literature and other Assamese contents. ইয়াত শ্বৰ্ট কবিতা, কাহিনী, কিতাপৰ ওপৰত ৰিভিউ, বিভিন্ন বাতৰি আদি সকলোবোৰ পাব। আপোনালোকে এইবোৰ বস্তু সকলো গুগল প্লে' ষ্টৰত গৈ এপটোৰ বিষয়ে চাই ল'ব পাৰিব। এপটোৰ ডেভেলপ কোনে কৰিছে, এপটো কোনে তৈয়াৰ কৰিছে সেই সকলোখিনি ভিডিঅ'টোত মই প্লে' কৰি দেখাই দিছোঁ। আপোনালোকে ভালদৰে চালে বা গুগল প্লে' ষ্টৰত আছামিজ অনলাইন চাৰ্চ কৰিও নিজে চাই ল'ব পাৰিব। এতিয়া মই আছামিজ অনলাইন এপটো মোৰ মোবাইলত খুলিছোঁ আৰু দেখিছে এয়া আপোনালোকে বাতৰি আহিছে হোজাইত। আৰু ইয়াত এটা বিশেষ সুবিধা আছে, এপটোত আপুনি নিজেই ইয়াত কমেণ্ট কৰিব পাৰে আৰু নিজে আপুনি লিখিবও পাৰে। অসমীয়া অনলাইনত আপুনিও লিখিব পাৰে। কি ধৰণে লিখিব পাৰিব, assamese.online.com আপোনালোকে গৈ লগ ইন কৰিব পাৰে বা মোবাইলৰ জৰিয়তেও লিখিব পাৰে। নহ'লে আপোনালোকে ডেস্কটপ বা PCৰ জৰিয়তে সুন্দৰকৈ ইয়াত লিখিব পাৰে। লেখাবোৰৰ ওপৰত কমেণ্ট কৰিব পাৰে। চাওক, ইয়াত বিভিন্ন ধৰণৰ কবিতা আছে। কবিতাই আনন্দ চন্দ্ৰ আগৰৱালা এটা কবিতা দেখা পাইছে আপোনালোকে নিশ্চয়। এপটো ইনষ্টল কৰাৰ পিছত আপোনালোকে সুন্দৰভাৱে এই বস্তুবোৰ ইয়াত পঢ়িবলৈ পাব। কবিতা দেখিছে, এয়া ভূপেন হাজৰিকাৰ গীতৰ ওপৰতো আছে। গীতসমূহ পাব আপোনালোকে বিভিন্ন শিল্পীৰ। এয়া এপটোৰ মই ডিটেইলত দেখাইছোঁ। অথৰ আছে, অসমীয়া অনলাইন নিজৰ অথৰ। তাৰপৰা লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে, প্ৰণৱ কুমাৰ বৰ্মনৰ লেখাসমূহ আছে, চন্দন গোস্বামী, ভূপেন হাজৰিকা, হোমেন বৰগোহাঁই, নৱকান্ত বৰুৱা, নীলিম কুমাৰ কবি আদি বিভিন্ন ধৰণৰ ব্যক্তিৰ বহুত লেখা আছে ইয়াত। বিষয়সূচীখিনি এবাৰ দেখাইছোঁ। কবিতা, কৌতুক, কবিতাত আপোনালোকে এয়া দেখিছে বিভিন্ন ধৰণৰ কবিতাৰ সম্ভাৰ এই এপটোত আছে। দেশ বিদেশৰ বা বাতৰি, কৌতুকো আছে ইয়াত। আপোনালোকে বিভিন্ন ৰস ভৰা কৌতুক ইয়াত পঢ়িব পাৰিব। গল্প পঢ়োঁ বুলি ক'লে গল্পও পঢ়িব পাৰিব। এয়া চাওক, বিভিন্ন ধৰণৰ লেখকৰ বিভিন্ন গল্প আছে। স্বাস্থ্য, জীৱনশিল্পী, বিশেষ ৰচনা, এইবোৰ ইয়াত গোটেইখিনি এপটোত আছে। সমাজ সংস্কৃতিৰ ওপৰত আছে। ৰন্ধন প্ৰকৰণো পাব মহিলাসকলৰ বাবে। গীতৰ কথা পাব আপোনালোকে, বুৰঞ্জীৰ বিষয়ে পাব। ক্ৰীড়া জগত, শিশু বিনোদন, অনুগল্প পাব। কৃষি বিজ্ঞান, গ্ৰন্থ সমীক্ষা, আঞ্চলিক প্ৰবন্ধ, ৰূপচৰ্চা, শিশু সাহিত্য, ব্যংগ, স্বাস্থ্য, সমাজ সংস্কৃতি, সাময়িক প্ৰসংগ, এই সকলোখিনি চলচ্চিত্ৰৰ ওপৰতো পাব। ইয়াত আপোনালোকে নিশ্চয় দেখিছে দেশ বিদেশৰ বাতৰিৰ লগতে বিভিন্ন ধৰণৰ সকলোখিনি আছে। এয়া খবৰ মই খুলিছোঁ, আঞ্চলিক খবৰ পাব ইয়াত। আপোনালোকে দেশ বিদেশৰ খবৰ পাব, বিভিন্ন ধৰণৰ লিখকে বা আপলোড কৰা খবৰবোৰ পাব। তথ্য কোষত এয়া চাওক, বিভিন্ন ধৰণৰ কথাৰ ওপৰত তথ্যবোৰ ইয়াত দিয়া আছে। ATMৰ ওপৰত আছে,
কণ্ডমৰ ওপৰত আছে, IPL খেল আদি বিভিন্ন ধৰণৰ, ভেলেণ্টাইন ডে আদি অসমৰে হওক ভাৰতৰে হওক জয়ললিতাৰ ওপৰত বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে তথ্যকোষো পাব। মই এটা এপটোৰ কেটেগৰিজবোৰ দেখাই আছোঁ, এপটোত কি কি উপলব্ধ আছে। আপোনালোকে দিনটোৰ ৰাশিফলখিনি এই এপটোৰ জৰিয়তেও পঢ়িব পাৰে যদি আপোনালোকে এই এপটো ইনষ্টল কৰে। এয়া আপোনালোকে দেখিছে সকলোখিনি ৰাশি ইয়াত কেনেধৰণৰ ৰাশিফলবোৰ ইনষ্টল কৰা আছে। ইয়াত আপোনালোকে এটা নিজৰ এটা প্ৰফাইল খুলি ল'ব পাৰে। প্ৰফাইলটোত আপোনাৰ ইয়াত দেখাইছে, মোৰ নিজৰ প্ৰফাইলটো দেখাইছে। ইয়াত পোষ্টবোৰ আপোনালোকে নিজেই লিখা পোষ্টবোৰ ইয়াত পাব্লিছ হ'লে ইয়াত মই ইয়াত লিখা মেলা কৰা নাই বাৰু, এনেই এপটো মই মাজে সময়ে খুলি কেতিয়াবা পঢ়িবলৈ মন গ'লে পঢ়োঁ। গতিকে আপোনালোকে এই সকলোখিনি দেখিছে আছামিজ অনলাইন, এটা সুন্দৰ অসমীয়া এপ য'ত আমি সহজতে মোবাইলতে বিভিন্ন ধৰণৰ পঢ়া শুনা বিষয়ক কথাই হওক, অসমীয়া সাহিত্যৰ লগত জড়িত কবিতা, প্ৰবন্ধ, গল্প আদিবোৰ, ইয়াৰ কৌতুক আদিবোৰ আমি পঢ়িব পাৰোঁ আৰু পঢ়াৰ আনন্দখিনি মোবাইলতে সুন্দৰকৈ ল'ব পাৰোঁ। আপুনি এখন কিতাপ আমি কিনিবলৈ আজিকালি অসুবিধা পাবও পাৰোঁ, কিন্তু আমাৰ প্ৰত্যেকৰে হাতত একোটাকৈ এণ্ড্ৰইড মোবাইল ফোন আছে আৰু এই এণ্ড্ৰইড মোবাইল ফোনটোৰ জৰিয়তে আমি অসমীয়া সাহিত্য জড়িতৰ লগত সুন্দৰভাৱে জড়িত হৈ পৰিব পাৰোঁ। আমি যদি নিজেও লিখা মেলাত জড়িত থাকোঁ, ইয়াত সুন্দৰকৈ আমি বা লোকৰ লেখাও আমি ইয়াত আপলোড কৰি বেলেগ পাঠকক পঢ়াৰ সুবিধা কৰি দিব পাৰোঁ। এয়া মোৰ ভিডিঅ'টোত দেখিলে কেনেধৰণে মই এপটো ইনষ্টল কৰিব পাৰিব, গুগল প্লে ষ্ট'ৰত এপটো কেনেধৰণে উপলব্ধ আৰু এপটোত কি কি বস্তু আছে, কেনেধৰণৰ লেখা মেলাবোৰ আছে, কেনেধৰণে আপুনি মোবাইলতে সহজতে অসমীয়া সাহিত্যৰ লগত জড়িত বিভিন্ন ধৰণৰ কথাও কৰিব পাৰিব। এপটো আপ টু ডেট কৰি থকা হৈছে। এপটোত হয়তো আগলৈও বিভিন্ন ধৰণৰ ব্যক্তি আৰু লেখা ইয়াত সোমাব। গতিকে সকলোলৈ ধন্যবাদ থাকিল যিসকলে ভিডিঅ'টো চালে। আপোনালোকে এপটো যদি ভাল পাইছে ইনষ্টল কৰিব, পঢ়িব। এটা আছামিজ এডুকেশ্যনেল এপ হয়, ভাল এপ। ইয়াত বিভিন্ন ধৰণৰ কথাবোৰ সুন্দৰভাৱে লিখিছে, কবিতাই হওক বা গল্প আদি বিভিন্ন ধৰণৰ কথা। ভিডিঅ'টো অলপ দীঘলীয়া হ'ল যদিও মই আপোনালোকক শ্বৰ্টকৈ দেখাব পাৰিলোঁহেঁতেন, তথাপিও মোৰ ইমান মন নগ'ল যে ভালকৈ আপোনালোকে চাই লওক, তেতিয়া বুজি পাব এটা কিমান সুন্দৰ এপ বনাইছে ডেভেলপাৰে। আপোনালোকলৈ আৰু এটা অনুৰোধ আছে। অনুৰোধটো হ'ল আপোনালোকে ভিডিঅ'টো যাতে শ্বেয়াৰ কৰক আৰু বিভিন্নজন ব্যক্তিয়ে, অসমীয়া ব্যক্তিয়ে এই এপটোৰ কথা জানক, এপটো পঢ়ক, এপটো ইনষ্টল কৰক, এপটোত থকা লেখা মেলাবোৰ পঢ়ক, তাকে আশা কৰিছোঁ। আৰু যদি আপোনালোকে মোৰ এই চেনেলটো বা এই ভিডিঅ'বোৰ ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কাৰণ শ্বেয়াৰ কৰিলেহে বিভিন্নজনে গম পাব। এতিয়ালৈকে এপটো যিহেতু প্ৰায় 2 বছৰ মানে হৈ গৈছে এপটো গুগলত প্লে ষ্ট'ৰত উপলব্ধ হোৱা, কিন্তু 10,000মান মানুহেহে ইনষ্টল কৰিছে। গতিকে আৰু যাতে ব্যক্তিয়ে ইনষ্টল কৰে আৰু পঢ়ে, গতিকে তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ। ধন্যবাদ।